নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ এটা সৰু আপডেট লৈ আহিছোঁ। আপডেটটো হৈছে আসাম পুলিচৰ পৰা। ইতিমধ্যে কেইদিনমান আগতে কনষ্টেবল, এবি, ইউবি, এপিআৰও এই সকলোবিলাকৰে ফিজিকেল টেষ্ট হৈ গ'ল আৰু ডিষ্ট্ৰিক্ট ৱাইজত এই সকলো পৰীক্ষাবিলাক সুচাৰুৰূপে পালন হৈ গ'ল। এতিয়া বহুত দিন ধৰি বহুত কেণ্ডিডেটে অপেক্ষা কৰি আছে যে ৰিটাৰ্ণ টেষ্টটো কেতিয়াকৈ পাতিব। এতিয়া কেইদিনমান আগতে এই নটিচটো তেওঁলোকে অফিচিয়েলি প্ৰকাশ কৰিছে। তেওঁলোকৰ যিটো ৱেবছাইট আছে slprbassam.in, এই ৱেবছাইটত তেওঁলোকে এই জাননীটো প্ৰকাশ কৰিছে আৰু ইয়াতে উল্লেখ কৰিছে যে যিবিলাক অলৰেডি কনষ্টেবল, এবি, ইউবি বা বিভিন্ন ধৰণৰ এপিআৰৰ কনষ্টেবল এই সকলোবিলাকৰ গোটেইখিনি সামৰি যিখিনি ফিজিকেল টেষ্ট হৈ গ'ল, ইয়াৰে ৰিটাৰ্ণ টেষ্টবিলাক এতিয়া ফেব্ৰুৱাৰী মাহত পাতিব বুলি কৈছে। এইখিনি আছিল সৰু আপডেট। আৰু যিসকলে ইতিমধ্যে ফিজিকেল টেষ্টত ভাল হৈছে, এতিয়ালৈকে পঢ়িবলৈ বাকী আছে, প্ৰিপাৰেশ্যন কৰিবলৈ বাকী আছে, আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰক এতিয়াৰ পৰাই, যদি প্ৰিপেয়াৰ কৰিবলৈ আৰম্ভ কৰা নাই। আৰু মই যিমান পাৰে আপোনালোকৰ ওচৰলৈ তাৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন লৈ আহিম। আপোনালোকে নিশ্চয়কৈ কমেণ্ট কৰি জনাব। এইখিনি আছিল আজি সৰু আপডেটটো। আপোনালোকে চাই কেনে পালে? ধন্যবাদ।